নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ এটা ভিডিঅ'লৈ। আৰু আজি ৰাতিপুৱা এফালে ফুৰিবলৈ আহিছোঁ। আমিতো ক'ত যাওঁ আপোনালোকক দেখাওঁ। নতুন বছৰ পাইছে, জানুৱাৰী মাহটো শেষ হওঁ হৈছে, ঘূৰা নাই। ফুৰিবলৈ আহিছোঁ আৰু আপোনালোককো দেখাম। আৰু ৰাতিপুৱা খুব কুঁৱলী পৰি আছে, এতিয়া 9টা বাজি গৈছে। কুঁৱলী অকণমান কুঁৱলীটো দেখাই দিয়া, ৰাস্তা পূৰা নেদেখা হৈ আছে। আৰু এইফালে ধুনীয়াকৈ সৰিয়হ পৰা হৈ আছে। আমাৰ আয়ুষ পপকৰ্ণ এতিয়া গ'লক আমাৰ লগত আপোনালোককো লৈ যাওঁ। আৰু এয়া মিষ্টাৰ ক'ত যাওঁ ক'বা? ক'ত যাওঁ মানে এতিয়া আমি নগাঁও আহি আছোঁ। আমি হোজা ডিষ্ট্ৰিক্টৰ মানুহ, এতিয়া নগাঁও আহিছোঁ। এতিয়া নগাঁও ডিষ্ট্ৰিক্টে আমাৰো হ'ল কোনটো বহি লোৱা। এতিয়া আমি আহি আছোঁ নগাঁৱৰ পৰা, বৰঘাটৰ পৰা লেফ্ট চাইডে অলপ দূৰ যাম। আৰু ক'ত যাম গৈ পেলাই দেখাম। কুঁৱলীৰ মাজে মাজে আমি আহি আছোঁ। কুঁৱলীৰ মাজে মাজে আহি আছোঁ। এইফালে ফুলগুৰি ধাবা আছে। ৰ'দ ওলাইছে, অলপ অলপকৈ ৰ'দ ওলাইছে। বৰ ধুনীয়াকৈ বনাইছে এইটো। ধুনীয়া বনাইছে, কলগছ, হাতী। বৰ ডাঙৰকৈ বনাইছে দেই, ডিজাইনটো আছে লগত। আৰু বিহু পাৰ হৈ গ'ল বাৰু, ইয়াত উৎসৱবোৰ পাৰ হৈ গ'ল। আমি শেহতীয়াকৈ আহি পাইছোঁহি ইয়াত। এতিয়া আমি আছোঁ ৰহাৰ আমনিখালীত। আৰু এতিয়া এইকেইদিনত ভেলাঘৰ হিচাপে বহুত মানে চৰ্চাত থকা এটা ভেলাঘৰৰ ওচৰত আছোঁ। আৰু যিজন ব্যক্তিৰ দ্বাৰা পৰিচালনাত এইটো ভেলাঘৰটো সজা হৈছিলে, তেখেত মোৰ ওচৰতে আছে। মোৰ নাম ভগৱান সেনাপতি। প্ৰতি বছৰে ভেলাঘৰ ৰূপত প্ৰকৃতি সুৰক্ষা, গড় সুৰক্ষা বিভিন্ন বাৰ্তা দি আহিছোঁ অসমবাসীৰ কাৰণে। এটা ভেলাঘৰ, এইটো ভেলাঘৰ বুলি কয় আচলতে নহয়, তথাপিতো এটা পৰম্পৰা, ভেলাঘৰটো বেলেগ। ইয়াত মই প্ৰতি বছৰে এইবাৰ হাতী মানুহৰ সংঘাত, আগৰ বছৰ কৰোণা, তাৰপিছত বিগত বছৰত ঠিক তেনেকৈ আৰু আছিলে গড় সুৰক্ষা, অৰণ্য সুৰক্ষা। তাৰপিছত এইবাৰ হ'ল হাতী মানুহৰ সংঘাত। বৰ্তমান যিটো হাতী মানুহৰ যিটো সংঘাত হৈ আছে অসমত, দিনে দিনে বাঢ়ি গৈ আছে। এই হাতী মানুহৰ সংঘাতটো দূৰ কৰিবৰ কাৰণে বা হাতীৰ খাদ্যৰ কাৰণে সমস্যাটোৰ কাৰণে সিহঁতে নামি আহে বা মানুহৰ লগত সংঘৰ্ষত লিপ্ত হয়। গতিকে হাতীৰ যিটো খাদ্য, বিশেষকৈ ইয়াত কলগছ ৰুই পেলাই এগৰাকী মহিলাই কলগছ ৰুইছে আৰু হাতীকেইটাই ধন্যবাদ দিছে। গতিকে আমি হাতীৰ খাদ্যৰ ওপৰত গুৰুত্ব দিছোঁ, যাতে অধিক পৰিমাণে যদি আমি হাতীক যদি আমি খাদ্য যোগান ধৰোঁ, সিহঁতে তেতিয়া মানুহৰ ঠাইলৈ সিহঁতে নামি নাহিব। আজি আমি আহিছিলোঁ এই নগাঁও আমনিশাল বুলি কোৱা ঠাইডোখৰলৈ। আৰু বহুতো নিউজ চেনেলত আমি দেখি আছিলোঁ এইকেইদিন এই ভেলাঘৰটো ধুনীয়াকৈ বনাইছে, সেয়ে আমিও চাবলৈ আজি আহিলোঁ আৰু আপোনালোককো দেখালোঁ। এই থিমটো এনেধৰণে বনাইছে যে হাতী মানুহৰ যি সংঘাত হৈ আছে, খাদ্য অভাৱত হাতীবিলাক মানে জনাঞ্চললৈ ওলাই আহিছে। আৰু সেইখিনি নহ'বৰ বাবে আমি ইয়াত কি কৰিব লাগিব, গছপুলি ৰুব লাগিব, কলগছ কেনেকৈ ৰুই এই
হানিৰ খাদ্য কৰিব লাগিব, তেতিয়াহে মানুহক অনিষ্ট সাধন নকৰিব। তাৰ ওপৰত নিৰ্ভৰ কৰি এই থিমটো বনাইছে আৰু আমিও চালোঁহি আজি আৰু আপোনালোককো দেখালোঁ। আৰু যদিহে ভিডিঅ'টো ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।